হৃদয় বিদাৰক এক কৰুণ কাহিনী। এটা দৰিদ্ৰ পৰিয়াল আৰু কৰ্কট ৰোগত আক্ৰান্ত এটা শিশু। পখিলাখেদা বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ নৰক যন্ত্ৰণাত ভুগিছে এটি 5 বছৰীয়া কণমানি। কণমানিজনৰ নাম হৰ্ষজিত ৰায়। অভয়াপুৰীৰ উত্তৰ হালমাৰাৰ ৩য় খণ্ডৰ টিলাপাৰাৰ বাসিন্দা ধৰ্মকান্ত ৰায়ৰ একমাত্ৰ 5 বছৰীয়া পুত্ৰ হৰ্ষজিত ৰায় এতিয়া কৰ্কট ৰোগত আক্ৰান্ত। এবছৰৰ পৰা আক্ৰান্ত হৈ আছে কণমানিজন। গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল যদিও ধনৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব পৰা নাই পিতৃ-মাতৃয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় প্ৰাৰ্থনা দুৰ্ভগীয়া পিতৃ-মাতৃৰ। এইটো মোৰ ল'ৰা হয়, তাৰ ব্লাড কেঞ্চাৰ। তাৰপিছত মাহে মাহে মানে ব্লাড দি থাকিব লাগে, বহুত মানে হেৰি হৈ আছে, ব্লাড দিয়া মানুহ নাই। এই পেটি কিনিব গ'লে 5,000-6,000 টকা লাগে, আৰু আমি গৰীব দুখীয়া মানুহ হয়, ইমান টকা ক'ত পাম? মানে চৰকাৰক মানে অনুৰোধ জনাইছোঁ হাত জোৰ কৰি, যাতে মানে অলপ আগবাঢ়ি আহে ল'ৰাটোক চাই। জানুৱাৰীৰ পৰা। তাৰ বয়স হ'ল 5 বছৰ আৰু নামটো হৰ্ষজিত ৰায়। জৰাজীৰ্ণ বাসগৃহত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুটোক লৈ দুৰ্ভগীয়া জীৱন যাপন নিৰ্বাহ কৰি আহিছে পৰিয়ালটোৱে। পৰিয়ালটো বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰাও। পৰিয়ালটোৰ বাসগৃহও তেনেই জৰাজীৰ্ণ, যেন গৰুৰ গোহালিহে। কোনো সুহৃদয়বান লোকে যদি কৰ্কট ৰোগত আক্ৰান্ত হোৱা কণমানিক সহায় কৰিব বিচাৰে, তেন্তে তলত উল্লেখ কৰা একাউণ্ট নম্বৰত কিছু ধন আগবঢ়াই সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰ 352326289886, IFSC SBIN 0008462, ব্ৰাঞ্চ ষ্টেট বেংক অফ ইণ্ডিয়া অভয়াপুৰী। সমস্যা মানে মোৰ ল'ৰা হয় শ্ৰী হৰ্ষজিত ৰায়। তাৰ জানুৱাৰীৰ পৰা বেমাৰটো হৈছে, ব্লাড কেঞ্চাৰ হয়। এতিয়ালৈকে গুৱাহাটী GMC মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰি আছোঁ। আজি 8 মাহ ৰানিং চলি আছে। তাৰপিছত আজিলৈকে চৰকাৰৰ কোনো তৰফৰ পৰা মানে সাহাৰ্য পোৱা নাই, গাঁওবাসীৰ পৰাও পোৱা নাই। তো মাননীয় শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'লোঁ যাতে অলপ সাহাৰ্য কৰে। লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তাকো ক'লোঁ সাহাৰ্য কৰে আৰু আমাক অলপ চকু মিলি চায়। এতিয়া ক'ব গ'লে আমাৰ মাটি বাৰী নাই আৰু শেষ হৈ গ'ল, অকল ঘৰটোৱে আছে আৰু বাচি। বয়স 5 বছৰ হয়। এবছৰৰ পৰা হৈ আছে যেনিবা বেমাৰটো। বৰ্তমান চিকিৎসা গুৱাহাটী GMC মেডিকেল কলেজত। এতিয়াতো 4 লাখ টকা গ'লে, এতিয়ালৈকে বহুত টকাৰ প্ৰয়োজন হৈ আছে, বহুত টকা লাগিব। তাত ট্ৰিটমেণ্টটো বহুত দীঘলীয়া হয়। স্থানীয় বিধায়কক জনাইছিল কথাটো আজিলৈকে জনোৱা নাই। আমাৰ এনেকুৱা গাঁওখন মানুহ নাই, কোনো ক'ব দিয়া নাই। অভয়াপুৰীৰ পৰা শুভম দাসৰ ৰিপৰ্ট, ডি নিউজ আছাম।